মানে আজি ৰাতিপুৱা বজাৰ কৰিব আহিলোঁ মুনীন্দ্ৰ দাই আহি ডাঙৰ মাছটো কাঢ়ি লৈ গ'ল আমাৰ পৰা ডাঙৰ মাছটো কিন্তু ৰাতুলদাৰ ঘৰতে গৈছে মোকো অলপ দেখাই দিবা এটা মই কাৰ তাত যাম ৰাতি সেইটোৱে কথা কাৰ মাছ বুলি ক'ব নহয় এই মাছৰ মালিক গুড মৰ্নিং ইণ্টাৰনেট সকলোকে মোৰ ডিটেইল ৱৰ্ল্ডত স্বাগতম জনাইছোঁ আৰু আজি হ'ল ভোগালী বিহুৰ উৰুকা আৰু এটা ওলাই গৈ আছোঁ বজাৰত কি পাওঁ আপোনালোকক দেখাম বলক তেনেহ'ল আহি পাই গ'লোঁ বজাৰ আৰু এইটোৱে হ'ল মাছবটৰ ডেইলি মাৰ্কেট প্ৰথমতে চব্জি বজাৰ আছে ইয়াতে তাৰপিছত মেইন জেগাত গৈ পাম কি আহিছে বেঙেনা বাহ ক'ৰ পৰা আহিছে বেঙেনা সোনকালে যাব লাগে ন চাওঁচোন কিমান ডাঙৰ মাছ আহিছে প্ৰথমতে মাছ চবতকৈ ডাঙৰ মাছটো ক'ত এতিয়া ক'ত মৰিন্দ্ৰ দাই বোলে চবতকৈ ডাঙৰ মাছটো লৈছে ক'ত গ'ল পুৰা টাউন হাল্লা সেইটো ক'ত চাওঁ মাছটো দাঙি দিয়ক ধৰক ধৰক মাছটো ধৰক এইফালে আহক একদম পোহৰত আহক পোহৰত আহক লৈ আহক পোহৰত আহক ধৰক ধৰক ৰ'ব ৰ'ব এক মিনিট বাইকখন আহি গ'ল নহয় ইফালে পূৰা ব্ৰইলাৰ কাটি ৰেডি ঐ আৰিটো ক'ত কেই কেজি এইটো ডাঙৰ আৰিটো ক'ত আছে এইটো কি হয় বৰালি কেই কেজিত আছে ক'ত হয় এইকেইটা ডুমডুমা দাঙি দিয়ক এই বৰ্তাই চিতলটো লৈছে বৰ্তা আজি ৰাতি যাম কিন্তু হা আহিবা লগত কিপালকো লৈ আহিবা হা মাছবোৰ যিবিলাক মাছ আহিছে সঁচাকৈ চাবলগীয়া মাছ এনেকুৱা মাছ বিহুৰ বতৰৰ বাহিৰে বেলেগ দিনত দেখা পোৱা নাযায় গতিকে মাছখিনি চাওঁ আৰু ভাল মাছটো কিনো এটা জিন্দা আছে নেকি চব জিন্দা মিটিকাৰ 11 কেজি 500 গ্ৰাম বাহ দাম কিমানকৈ লগাইছে দাম এইটো গোটা ল'লে 800 বুলি দিম আৰু দামটোৱে চামান লগাইছে এই পূৰা ব্ৰইলাৰ চেলাই থৈ দিছে ইয়াতে ব্ৰইলাৰ প্ৰেমীবিলাকৰ কাৰণে আৰু কোনে পায় হা ক'ত হাঁহো আছে নেকি এই ব্ৰইলাৰৰ মাজত হাঁহটো কি কৰি আছে হাঁহটো ইয়াতে বনাব পৰা যাবতো হা লৈছে আপুনি ল'লে শিৱদাৰ ঘৰত সন্ধিয়া যাব লাগিব হাঁহ আছে বোলে ইজাহাৰ ৰাতুল দাহঁতৰ ঘৰত যে মাছবোৰৰ চবতকৈ ডাঙৰ মাছটো সেইটো কৈছে কিন্তু তুমি আহি যোৱা কেমেৰা ফ্ৰেমত আচ্ছা মানে আজি ৰাতিপুৱা বজাৰ কৰিব আহিলোঁ মুনীন্দ্ৰ দাই আহি ডাঙৰ মাছটো কাঢ়ি লৈ গ'ল আমাৰ পৰা ডাঙৰ মাছটো কিন্তু ৰাতুলদাৰ ঘৰতে গৈছে আমাক কিন্তু এতিয়ালৈকে মাতা নাই মাতা এইটো আমাৰ মৃন্ময়ে লৈছে মই লৈছোঁ দুইজন আছে নেকি এই মজা মোকো অলপ দেখাই দিবা এটা মই কাৰ তাত যাম ৰাতি সেইটোৱে কথা কাৰ মাছ বুলি ক'ব নহয় এই মাছৰ মালিক মাইনা কি ল'লা মাছৰ বজাৰ চাইছোঁ এই পাপলু ইফালৰ পৰা ইফাল ঘূৰি আছে যে কি লৈছা তুমি হা মোৰ নিচিনাই আমি উৰুকাৰ বজাৰ ঘূৰিলোঁ এতিয়া আমাক ৰাতুল দাই চলে বতৰে খুৱাই আছে ৰাতুল আৰু মই আছোঁ বিৰাজ দা আহি পাইছে গাড়ীত আছে ফোন কৰিছে কোনোবাই ফোন কৰিছে ঠিক আছে দিয়ক লগ পাই আছোঁ এই বিৰাজ দা আহি পাইছে আমাৰ খোৱা শেষে হ'ল আপোনাৰ আছে নাই চবৰে শেষ হ'ল হ'ব দিয়া খোৱা তোমালোকৰে দিম আৰু এতিয়া আপুনি চেলিব্ৰিটি হৈ আহিছেনে মইতো চেলিব্ৰিটি মানুহ মোৰ নিৰ্দিষ্ট সময়ত খাওঁ নিৰ্দিষ্ট সময়ত উঠিব লাগে ঠিক ঠিক ঠিক
আমাৰ মাজবাটত বজাৰ চোৱা শেষ কৰাও শেষ এতিয়া বিৰাজ দা আহিছে লগত মই বিৰাজ দা ইজাহাৰ গাড়ী চলাই আছে আৰু এইফালে ৰাতুল দা বহি আছে আমি গৈ আছোঁ যোৱাবাৰ যেনেকৈ ওৰাং গৈছিলোঁ এইবাৰো ওৰাং গৈ আছোঁ এয়া ছানৰুফ দামী গাড়ীত গৈ আছোঁ ৰাতুল দাৰ আহি পাই গ'লোঁ ওৰাং বজাৰ আৰু ইয়াতো অলপ এক্সপ্ল'ৰ কৰোঁ বজাৰখন ইমান ভিৰ এই বেনু দা দেখোন হেপী বিহু কিমান ডাঙৰ মাছ ল'লে আপুনি কেই কেজি 5 কেজি কিমান হ'ব এইটো ৱেইটটো 4 কেজি মান হ'ব 4.5 কেজি কি হ'ল মাজবাটৰ মানুহ ইয়াতে কি কৰি আছে উপায় নাই মাজত মাছ শেষ কিয় মাছ আছে কিমান ডাঙৰ ডাঙৰ মাছ আছে আমাৰ চকুত শেষ মানে ইয়াতে মাছ আছে ক'ত কোনটো লৈছা এয়া ঐ বাহ এই গোটেইখিনিয়ে উঠাম আৰু দিয়া উঠোৱা সন্ধিয়া আহিম আহিবা বিগ হেড 23 কেজি ওৰাঙৰ মজা 10জনমান মানুহ লাগিব এইটো কিনিবলৈ তো আমি মাজবাটৰ বজাৰ দেখালোঁ ওৰাঙৰ বজাৰো দেখালোঁ ৰাতি দবাই খাম বুলি ভাবিছোঁ চাওঁ কি হয় সকলোকে নিমন্ত্ৰণ জনালোঁ মেগী খাবলৈ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুক পেজটো ফ'ল' কৰি ল'ব বাই বাই